হে গাইজ ওয়েলকাম বেক টু মাই এনাদাৰ ব্লগ। কি খবৰ আপোনালোকৰ? আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখা পাইছে যে বাৰ ৰিচেপশ্যন পাৰ্টি হৈছিল আৰু আজি হ'ল আঠমঙলা। চ' বাহঁত আহিছে আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই মোৰ চেনেলত গৈ চাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ আঠমঙলাক আমাৰ বঙালী ভাষাত অষ্টমঙলা বা dwiragaman বুলি কয়। চ' এতিয়া যিবোৰ নিয়ম কৰা হ'ব চব বঙালী নিয়মত হ'ব। চ' চাই থাকক। গাইজ তেওঁলোক এতিয়া ৰুমত বহিছে আৰু ইয়াত পেহী আৰু মা মিলি প্লেটত খোৱা বস্তুবোৰ লৈ আছে তেওঁলোকক দিবৰ কাৰণে। আৰু ইয়াত যিজনী বহি আছে সেইজনী হ'ল পেহী আৰু যিজনী থিয় হৈ আছে সেইজনী হ'ল মোৰ মা।
এতিয়া যিহেতু গৰমৰ দিন চলি আছে চ' আলহী আহিলে ক'ল্ড ড্ৰিংকছটো দিব লাগে ন চ' মই গিলাচত স্প্ৰাইট লৈ আছোঁ আৰু কোনে কোনে স্প্ৰাইট খাই ভাল পায় কমেণ্টত জনাবচোন। ফ্ৰেণ্ডছ এটা কথা ক'বলৈ বিচাৰিছোঁ যেতিয়া বাহঁত আহিছিলে তেতিয়া মানে আমাৰ ঘৰত চবকে কাপোৰ দিছিলে। এইটো আমাৰ বঙালী নিয়ম হয়, যেতিয়া আঠমঙলাত আহে তেতিয়া ঘৰত চবকে কাপোৰ দিব লাগে। চ' মই তেতিয়া বেলেগ কামত বিজি আছিলোঁ কাৰণে সেইখিনি ৰেকৰ্ড কৰিব পৰা নাই, চ' আপোনালোকক দেখুৱাব পৰা নাই মই সেইখিনি। এতিয়া মা আৰু পেহী মিলি ইয়াত কিচেন ৰুমত ৰন্ধা বঢ়া কৰি আছে। ইফালে চাওক পেহী মাছ ফ্ৰাই কৰি আছে আৰু মা আলু ফ্ৰাই কৰি আছে। ফ্ৰেণ্ডছ ইফালে ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল আৰু অলপ পিছতে সকলোৱে ভাত খাব। আৰু যিহেতু বা আহিছে চ' মই বাৰ লগত কথা পাতি আছিলোঁ কাৰণে মা আৰু পেহী মিলি আৰু কিবা কিবি বনাইছে, মই সেইখিনি ৰেকৰ্ড কৰিব পৰা নাই। যিখিনি কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব প্লিজ। আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।